আপোনালোকক ভোট জলকীয়া পুলি কেনেদৰে ঠানি বাঢ়ে আৰু সৰহকৈ জলকীয়া লাগে ভোট জলকীয়া লাগে তাক মই আপোনালোকক আজি এটা ধুনীয়া পদ্ধতি দেখুৱাম। এইটো কিমান 4 ইঞ্চি ন 5 ইঞ্চি হৈছে মোৰ জলকীয়া পুলিটো। এখন ব্লেড ল'ব আৰু এই অকমানি যিটো আগটো দেখিছে যে আপোনালোকে ইয়াতে ফ'কাছ কৰিছে নাই কৰিছে। চ' আপোনালোকে এই অকমানি দুটা যিটো জলকীয়া পুলি মানে পাতটো যে থাকে সেই পাতটো লাহেকৈ আপোনালোকে কাটি দিব। চ' চাব বেলেগ যাতে নাকাটে। এই পুলিটো আপোনালোকে মানে পুলিটোৰ এই পাতটো আপোনালোকে কাটি দিব, বেলেগ নাকাটিব। তো তেতিয়া গছজোপা মানে ভালকৈ জোপোহা হৈ উঠে আৰু ভোট জলকীয়া ভালকৈ মানে সৰহকৈ লাগে। আৰু আপোনালোকে এইটো এটা পদ্ধতি কৰি চাব পাৰে। মই চাইছিলোঁ ইউটিউবত, মই দেখিলোঁ, ভাল পালোঁ, সেইটো কাৰণে আপোনালোককো ট্ৰাই কৰি দেখুৱালোঁ। আপোনালোকেও এবাৰ চাব পাৰে। আৰু ডাঙৰ হ'লে তাৰপিছত মই দেখুৱাম বাৰু গছজোপা কেনে